পৰিৱেশ মানে 14 নম্বৰ চিৰাং সমষ্টি হিচাপে মই যেহেতু নতুন সেইকাৰণে মই প্ৰাইমাৰী সোমাই আছো আজিয়ে প্ৰথম প্ৰাইমাৰী সোমোৱাটো বেলেগ দিনাতো আহিছে হয় ৰাজহুৱা মিটিং কৰি পেলাই গৈছো মই কিন্তু এতিয়া মই নিজে যেহেতু এই সমষ্টিৰ দায়িত্ব লৈ পেলাই কেণ্ডিডেট হৈছে আৰু যিখিনি মই দেখিবলৈ পাইছে চিৰাং দুৱাৰ 14 নম্বৰ চিৰাং দুৱাৰত বিপিএফ দল বা মই জিকাটো 100% আমি ক'ব পাৰো আৰু মই যিখিনি সোমাই আছে এতিয়া প্ৰাইমাৰী ফিডবেকটো ভাল বেয়া নহয় জইনিংও আছে মততে ইয়াত খাম্পা আছে ইউপিপিএলৰ পৰা খাম্পাক টিকেট দিয়া মানে এইটো পানিশমেণ্ট ইউপিপিএলৰ খাম্পাক পানিশমেণ্ট হিচাপে টিকেট দিছে সি ইয়াত নিজিকে ইউপিপিএলে কোৱা পৰিলক্ষিত হৈছে ৰাইজৰ মাজত যে আক্ৰামক জিকিলে আক্ৰামক বিচাৰি নাপাব আপোনালোকে কোকৰাঝাৰত যাব লাগিব বিচাৰি এইটো কাৰ কোটা খাম্পাৰ নিজে কোকৰাঝাৰত থাকে ময়ো কোকৰাঝাৰত থাকোঁ সমষ্টিবাসী লৈ পেলাই আমি কাম কৰিব ইয়াত কোকৰাঝাৰ কিবা ওদালগুৰি ইয়াৰ সেইটো কথা নাহে সমষ্টিবাসী ৰাইজে কি বিচাৰিছে কি লাগে ইয়াৰ ওপৰতহে নিৰ্ভৰ কৰিব কাম কৰিব বিপিএফে দল হিচাপে কাম কৰিব মই ইয়াত কেণ্ডিডেট হৈছোঁ এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ সকলো শ্ৰেণীৰ যিখিনি অভাৱ অভিযোগ ইয়াৰ ওপৰত বেছ কৰি পেলাই মই কথা পাতি আছোঁ আৰু মই কাম কৰিম ওভাৰঅল নমিনেশ্যন হৈ গ'ল ইয়াত ইউপিপিএল হিচাপে আমাৰ লগত কোনো ফেক্টৰ নাই খাম্পা বহুত তলত থাকিব সি 4,000 3,000 এনেকুৱা ভোট পাব পাৰে এইটো বিপিএফ কোনোবা আমাক বেয়া পাই পেলাই যোৱা কিন্তু ইউপিপিএল দল হিচাপে খাম্পাক ছাপোৰ্ট নকৰে এইটো মই জানো না আজি মানুহ যোগদান 18জন মান যোগদান শান্তিপুৰ প্ৰাইমাৰী হিচাপে দেখা গৈছে আপোনাৰ যিটো নিৰ্দলীয় পাৰ্টি সংগ্ৰাম ব্ৰহ্ম এই দল ভাঙি মানুহে কালি মনোনয়ন পত্ৰ দাখিল কৰিছে আপোনাৰ কিবা নাই এতিয়া আমাৰ কোনো ফেক্টৰ নাই সংগ্ৰামে নিৰ্দলীয় হিচাপে কেণ্ডিডেট দিছে এই 14 নম্বৰ চিৰাঙত মুঠতে বিপিএফ দলৰ লগত কম্পেয়াৰ কৰিব পৰা এই 14 নম্বৰ চিৰাঙত কোনো কেণ্ডিডেট নাই দুটা সমষ্টিতে মই জিকিম দেৱৰগাঁৱতো মই জিকিম 14 নম্বৰ চিৰাঙতো মই জিকিম আৰু আমি চৰকাৰ বনাম এই যাম ভাই কোন সিংহ তাত নাথাকা ওচৰত যাই চাওকচোন সিংহ ওচৰত যাই চাওকচোন আপুনি একবাৰ তাত আছে না নাই যাম কথা কৈ চন্দনৰ কথাটো কি ক'ম মই কৈছোঁ বাৰে চন্দন আৰু খাম্পাক এছে পানিছমেণ্ট হিচাপে টিকেট দিছে ইহঁতক জিকাবৰ কাৰণে টিকেট দিয়া নাই ইউপিপিএলে সিংহ তাত নাই বুলি কৈছে ওচৰত যাই চাওকচোন একবাৰ আজিৰ তাৰিখত ইউপিপিএলৰ মানুহে আপোনাক ভোট দিব নেকি কোনে এই সমষ্টিত ইউপিপিএল ছাপৰ্টাৰ হওক বা বিজেপি ছাপৰ্টাৰ হওক বা কংগ্ৰেছ ছাপৰ্টাৰ হওক চবে বিপিএফক ছাপৰ্ট কৰিছে আৰু কৰিব আমি জিকিম ৰণগেৰায়ে অলপ স্পষ্ট কৰাটো ভাল খাম্পা আৰু চন্দনক যে আপুনি টিকেট দিছে আমি বুজি নাপাই ৰণগেৰাক আমি ভালকৈ জানে চন্দন আৰু খাম্পা বুলি ক'লে ইহঁতে এনেকুৱা খং উঠে এতিয়াহে পাৰিছে পানিছমেণ্ট দিবলৈ এতিয়াহে শান্তি হ'ব ৰণগেৰা মনৰ জীৱনত এতিয়া নিশ্চয় শান্তি পাইছে এই খাম্পা আৰু চন্দনক পানিছমেণ্ট দিবলৈ পায়